তোমালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত সকলোৰে কামনা কৰিছোঁ। নমস্কাৰ, মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া হ'ল বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এক বিশেষ কোঠা আৰু এই কোঠাতে এটি বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবৰ বাবে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। বিশেষকৈ যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেওঁলোকক আজি এই অনুষ্ঠানতে তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব আৰু ইতিমধ্যে অভিভাৱক অভিভাৱিকাসকলো আহিছে আৰু বৰ্তমানৰ দশম শ্ৰেণীৰ ছাত্ৰীসকলো এই সভাত উপস্থিত আছে আৰু তেওঁলোকৰ অভিভাৱকসকলো আছে। এয়া বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ বৰা ছাৰে অনুষ্ঠানটোৰ বিষয়ে কিছু কথা অৱগত কৰিছে। মই আপোনালোকক জনাইছোঁৱে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তেওঁলোকক আজি বিশেষভাৱে এই অনুষ্ঠানটোতে সম্বৰ্ধনা জনাব। ইতিমধ্যে সম্বৰ্ধনা জনাবৰ বাবে সাজু হৈছে এয়া আমাৰ সহশিক্ষয়িত্ৰী বৰ্ণালী পূজাৰী, তেওঁ অনুষ্ঠানটোৰ আঁত ধৰিছে। মোৰ সহকৰ্মীবৃন্দ আৰু অভিভাৱক অভিভাৱিকাসকল, মৰমৰ ছাত্ৰীসকল, দীপা শইকীয়াই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অসমীয়া আৰু হিন্দী বিষয়ত লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। শিক্ষক মহোদয়ৰ বিষয়কেইটা লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ছাৰে তেওঁলোকক কিবা এটা মাননীয় প্ৰদান কৰিব। আপোনালোকে দেখিলে কেইগৰাকীমান ছাত্ৰীক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ বৰা ছাৰে কিছু আৰ্থিক অনুদান আগবঢ়াই তেওঁ পৰম্পৰাগতভাৱে লেটাৰ নম্বৰ লাভ কৰা ছাত্ৰীসকলক এই উপহাৰ তেওঁ প্ৰদান কৰি আহিছে। মই আপোনালোকক দেখুৱালোঁ। অতি সুন্দৰ পদক্ষেপ। আচলতে এনেধৰণৰ কাৰ্যসূচীৰ মাজেদি ছাত্ৰীসকলক উৎসাহিত কৰিব পৰা যায়। অনুষ্ঠান চলি থকাৰ মাজতে বিশেষভাৱে সম্বৰ্ধনা জনোৱা ছাত্ৰীসকলক কিছু আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। চিনি পাই নহয়? হয় নি? ক'ত ল'লা? ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠান আৰু লগতে অভিভাৱকৰ যি সভা, অভিভাৱক অভিভাৱিকাসকলৰ যি সভা, সেই সভা সমাপ্ত হৈছে। এইসকল ছাত্ৰীকে আজি বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ল। তেওঁলোকে এতিয়া বৰ্তমান বিভিন্ন শিক্ষানুষ্ঠানত একাদশ শ্ৰেণীত নামভৰ্তি কৰিছে। মই আপোনালোকক তেওঁলোকৰ সৈতে পৰিচয় কৰাই দিম। প্ৰথমতে তোমাৰ কাষলৈ আহিছোঁ, তোমাৰ নাম? মোৰ নাম মিছ ফাৰহানা বেগম। হয়, তুমি এইবাৰ ক'ত এডমিশ্যন ল'লা? বৰপথাৰ হাই ছেকেণ্ডেৰী স্কুল। বৰপথাৰ হাই ছেকেণ্ডেৰীত ন? হয়, তোমাৰ নাম? নমস্কাৰ, পুনৰ ৰিম্পী শইকীয়া। মই গোলাঘাটত শংকৰদেৱ শিশু বিদ্যা নিকেতনত লৈছোঁ বৰ্তমান ন? হয় হয়, তোমাৰ কাষলৈ আহিছোঁ। নমস্কাৰ, মোৰ নাম পিয়াক্ষী শইকীয়া। মই বৰপথাৰ হাই ছেকেণ্ডেৰীত নামভৰ্তি কৰিলা ন? হয়, তোমাৰ কাষলৈ আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপা শইকীয়া। মই সৰপথাৰ PMC সৰপথাৰ হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন কৰিছোঁ। শাখা বিজ্ঞান শাখাত নে কলা শাখাত? কলা শাখাত। হয়, তোমাৰ কাষলৈ আহিছোঁ। মোৰ নাম শ্ৰীমতী দেৱজানী শইকীয়া। মই এতিয়া বৰ্তমান সৰপথাৰ PMC হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছোঁ। এডমিশ্যন লৈছা ন? হয়, তোমাৰ কাষলৈ আহিছোঁ। নমস্কাৰ, মোৰ নাম জুনজ্যোতি শৰ্মা। মই বৰপথাৰ জুনিয়ৰ কলেজত এডমিশ্যন লৈছোঁ। নমস্কাৰ, মোৰ নাম গুণমায়া দৰ্জী। মই বৰপথাৰ হাই ছেকেণ্ডেৰীত নাম লগালোঁ। হয়, সুন্দৰ। আপোনালোকে নিশ্চয় গম পালে তেওঁলোকে বৰ্তমান একাদশ শ্ৰেণীত বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিলে। কেনেকুৱা লাগিছে শংকৰদেৱ শিশু নিকেতন নতুন এটা পৰিৱেশ? ভাল লাগিছে ন? ছাৰ বাইদেউসকলক লগ পাইছা? ক্লাছ আৰম্ভ হৈছেনে? হৈ আছে, 5 তাৰিখৰ আৰম্ভ হৈছে মে'। হয়, একেলগে আছিলা, সকলো তোমালোক একেলগে আছিলা, কিন্তু এতিয়া বৰ্তমান সকলো বেলেগ বেলেগ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিলা।
কেনেকুৱা লাগিছে নতুন বিদ্যালয়ত নামভৰ্তি কৰি? ভালে লাগিছে, ক্লাছবোৰ ভালকৈ হৈছে, লগৰীয়াও ভালেই আৰু ক্লাছ প্ৰতিটো ক্লাছ মানে ভালকৈ হৈ গৈছে, বুজি পাইছোঁ। বুজি পাইছা ন? হয়। তোমাৰ কাষলৈ আহিছোঁ, বৰপথাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিলা নহয় জানো? জুনিয়ৰ কলেজ, বৰপথাৰ জুনিয়ৰ কলেজত। কেনেকুৱা লাগিছে? হয়, প্ৰতিটো ক্লাছ ধুনীয়াকৈ হৈছে, ইয়াৰ পৰা নতুন নতুন বন্ধু বান্ধৱী লগ পাইছোঁ, ভাল লাগিছে। হয়, সকলো একেলগে আছিল, 5টা বছৰ তেওঁলোকে একেলগে এইখন বিদ্যালয়ত তেওঁলোকে একেলগে শিক্ষা গ্ৰহণ কৰি আছিল, কিন্তু এতিয়া তেওঁলোকে বিভিন্ন বিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰিলে। এই বৰপথাৰ বালিকা বিদ্যালয়ত তোমালোকে 5টা বছৰ অধ্যয়ন কৰিলা, আৰু এতিয়া বৰ্তমান সকলো বেলেগ বেলেগ বিদ্যালয়ত তোমালোকে নামভৰ্তি কৰিছা, কি ক'বা, কেনেকুৱা? মই 5টা বছৰ নহয়, মই 3টা বছৰহে পঢ়িছোঁ। 3টা বছৰ পঢ়িছোঁ যদিও বহুত ভালকৈ পঢ়াইছে, প্ৰতিজন ছাৰ বাইদেউ বহুত ভাল, ইমান ধুনীয়াকৈ মানে আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছিল, মানে বহুত ভাল, ৰিজাল্টটো ভাল হৈছে এবাৰ চবৰে। হয়, সকলোৱে নিজৰ নিজৰ মনৰ অনুভৱবিলাক ব্যক্ত কৰিছে। মই তোমালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত সকলোৱে কামনা কৰিছোঁ। ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল। পুনৰ নতুন এটা ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতি হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।